हेलो गाइज আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'লে আৰু আগলৈ কি হয় আপোনালোকক ভিডিঅ'টোত সকলোখিনি মোৰ ভণ্টিয়ে দেখুৱাই থাকিব যদি মোৰ ভিডিঅ'টো চাই ভাল পায় মই প্ৰথমতে কৈ দিছো ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্ট এটা কৰি যাবলৈ নাপাহৰিব তেতিয়ালে আগলৈ চাই থাকো বলক কি আৰু এয়া বনশ্ৰী তাইকো বায়া কামত লগাই দিছে তাই আছে ঘৰ হাৰি আৰু যেহেতু সান্দকুটা পৰ্ব পুৱাই কৰা হয় সেইবাবে সকলোৱে পুৱাই উঠি নিজৰ নিজৰ কামত লাগি গৈছে আৰু এয়া আহি পালেই আমাৰ গাঁৱৰ আয়তীসকল আৰু এতিয়া হ'ব সান্দকুটা পৰ্ব তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু এইফালে বনশ্ৰী আৰু মই আটাৰ লাৰু বনাই আছোঁ যেহেতু পুৰি বেলিব লাগিব আৰু সেইবাবে দুয়োতে আমি কাম কৰি আছোঁ আৰু এয়া বা তাই যেহেতু ব্যস্ত হৈ আছে সেইবাবে ভিডিঅ'ত বেছি ওলাব পৰা নাই তথাপিও আনিছোঁ আৰু এইফালে আমাৰ খুৰীমাহঁতে উৰলত সান্দহ কুটি আছে আৰু এইপিনে আমাৰ গাঁৱৰ আয়তীসকল সিহঁতেও নাম গাইছে মা আৰু এইপিনে মাহী আৰু এইজনী হৈছে আমাৰ সৰু পেহীৰ ছোৱালী মমি কুকু আৰু এইপিনে আছে বনশ্ৰী তাইক গান বজাবৰ বাবে গান চিলেক্ট কৰি থাকিব দিছোঁ বিচনাৰ পৰা বহি এতিয়া আলহীখিনিৰ বাবে জলপানৰ ব্যৱস্থা কৰা হৈছিলে আৰু এইখিনি আলহী আৰু যেহেতু আমাৰ পৰিয়ালত ঢেৰ মানুহ তো বিলাবলৈ পুৰুষ মানুহ লগা নাই খুৰীমাহঁতে বিলাই দিছে খুৰীমা আৰু খুৰীমায়ে গল্লা বিলাই আছে আন এজনী খুৰীমায়ে বিলাই আছে ঘুগুনি আৰু সেইভাগে মাও বিলাই আছে আৰু আমাৰ কইনাই বিলাই আছে ফুলা ফুলা লুচি প্ৰায় সান্দকুটা পৰ্ব শেষ আৰু সকলোৱে ঘৰা ঘৰি গ'ল আৰু এয়া আমাৰ বনশ্ৰীয়ে চোতাল সাৰিছে সেইভাগে বাই চাফা কৰি আছে আৰু এইভাগে ভণ্টিও সমানৰ চোতালে সাৰি আছে আৰু মই আৰু আমাৰ সান্দকুটা পৰ্ব প্ৰায় শেষ আৰু এতিয়া ভিডিঅ'টো প্ৰায় সামৰিব ওলাইছোঁ আৰু বাই প্ৰথমতে ভিডিঅ'টোত কৈছিল যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰি দিব